আজি আছে আমাৰ গাঁৱত ৰাস এইটো ভিডিঅ'টো 23 নৱেম্বৰৰ হয় কিন্তু এলাহতে ভিডিঅ'টো এডিট কৰা নাই এয়া মেকআপৰ বস্তুখিনি উলিয়াই ললো আৰু ভন্টিকো বহাই ললো যেহেতু আজি কেবেটাও মেকআপ আছে সেয়ে ভন্টিক মেকআপ কৰি হোৱাৰ পিছত এয়া লিটল কৃষ্ণ এটা মেকআপ কৰিলো এয়া কমপ্লিট হলে আৰু ড্ৰেছটো তাই ঘৰত পিন্ধিছিলে সেইকাৰণে ফাইনেল লুক লোৱা নহলে তাৰ পাছত এয়া আৰু এটা কৃষ্ণ আহিছিল বেলেগ এখন গাঁৱৰ অলপ দূৰৰ পৰা আহিছিল সেইকাৰণে তাইক কৰি ললো তাৰ পাছত এফালে মায়ে এজনীক চাদৰ মেখেলা পিন্ধাই দি আছে এফালে এজনী হৈছে মোৰ জেঠাই ছোৱালী তাইও লিটল কৃষ্ণ লৈছিলে আমাৰ গাঁৱতে তাইকো ধুনীয়াকৈ মেকআপ কৰি দিলো তাই সোনকালে কৰি দিব লাগে একদম আমনি লগাই দিছে তাৰ পাছত তাইক কৰি মেলি লৈ সেই যে মায়ে চাদৰ মেখেলা পিন্ধাই দিছিল তাইক মেকআপটো ষ্টাৰ্ট কৰি দিলো এফালে এয়া নবৌ আহি পাই গ'লি নবৌকো কৰিব লাগে মেকআপ নবৌক মেকআপ কৰা ভিডিঅ'ই লোৱা নহ'ল তাৰপিছত এয়া আৰু এজনী বা আহিছিলে কৃষ্ণৰ মেকআপৰ কাৰণে এয়া বাকো কৃষ্ণৰ মেকআপ কৰি ল'লোঁ আৰু এয়া হৈছে আমাৰ লিটল কৃষ্ণৰ ফাইনেল লুক ভিডিঅ' কেইটা মই কৰিব নোৱাৰিলোঁ ভাইটিয়ে কৰি থৈছিলে যিহেতু মোৰ হাতত টাইম নাছিলে এয়া আধাজনী কেনেকুৱা লাগিছে জনাব লাইটটো ভালকৈ লোৱা নহ'লে সেইকাৰণে ইমান ভিডিঅ' ক্লিপকেইটা ভাল নহ'লে এয়া হৈছে মোৰ নিজৰ ভণ্টি তাই কৃষ্ণ নাচিছিলে কেনেকুৱা লাগিছে জনাব আৰু এইজনী হৈছে মোৰ জেঠাইৰ ছোৱালী এক ভালকৈ মই কৰিবলৈ নাপালোৱেই পেহী ল'ৰা আৰু পেহী ছোৱালীয়ে মিলি কৰি দিছে মই ফাইনেল টাচ আপটোহে দি দিছোঁ আজিলৈ ইমানেই ভাল লাগিলে লাইক কমেণ্ট